প্ৰতিষ্ঠানবিলাক আছে তাত ভগাই পেলাই যদি এটা পৰীক্ষা কেন্দ্ৰত 100ৰ তলত যদি আমি নমাই ল'ব পাৰোঁ তেনেকুৱা 5টা বা 10টা আমি ফিডাৰ স্কুল বা অক্সিলাৰী চেণ্টাৰ আমি তৈয়াৰ কৰি পেলাই যদি পৰীক্ষা পাতিব পাৰোঁ তেতিয়াহ'লে বিল' 50% এটেণ্ডেঞ্চত এক্স মডেলত যোনটো আগত দুজন মাজত এটা আৰু পিছত দুটা এক্স মডেলত সিটিং এৰেঞ্জমেণ্ট কৰি সকলো কোভিড নিয়ম নীতি মানি পেলাই সেনিটাইজাৰ মাস্কৰ পৰা লৈ পেলাই যিখিনি ব্যৱস্থা আছে এইখিনি কৰি এই পৰীক্ষা আমি সুকলমে পাৰ কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু তৃতীয় কথাটো হ'ল যে ছাবজেক্টৰ কথা এইটো বিশেষকৈ এটা চৰ্চিত হৈছে আৰু সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াও বিভিন্ন আমাৰ সাংবাদিক বন্ধুসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁ এটা দিশ দিছে যে ছাবজেক্ট সংকুচিত হ'ব, তাৰমানে ছাবজেক্ট কমাই দিয়া হ'ব। আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা আমাৰ এটাই প্ৰস্তাৱ আছিল যে যদি ছাবজেক্ট সংকুচিত কৰা হয় তেতিয়াহ'লে 3টা ছাবজেক্ট যিকোনো 3টা ছাবজেক্ট ছাত্ৰ ছাত্ৰীয়ে নিজে চইচ মতে বাছনি কৰি পেলাই 100 নম্বৰৰে পৰীক্ষা 3টা ছাবজেক্ট 3 দিন পৰীক্ষা পাতি পেলাই এই পৰীক্ষা মানে সম্পন্ন কৰিব পৰা যাব। আৰু এইটোৱে এটা উত্তম মডেল বুলি আমি বিবেচিত কৰিছোঁ। আৰু এইটো ৰাজ্য চৰকাৰ শিক্ষা বিভাগ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত এইটো নিৰ্ভৰ কৰিব তেওঁলোকে এই বিষয়টোলৈ আগলৈকে কেনেকৈ নিয়ে। তো আমি বিচাৰিছোঁ যে 3টা ছাবজেক্ট 3 দিন যদি পৰীক্ষা পাতিব পৰা যায় নিশ্চয়কৈ। আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াই উল্লেখ কৰাৰ নিচিনা যে যোনটো মডেল যে 3টা ছাবজেক্টৰ হাইষ্ট নাম্বাৰ যোনটো পাব সেই হাইষ্ট নাম্বাৰ পোৱা ছাবজেক্টৰ যোনটো মাৰ্কছ হয় এইটো বাকী 3টা পৰীক্ষা যিবিলাক এটেণ্ড নকৰিব তাক বেনিফিট দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰী ফ্ৰেণ্ডলি ষ্টুডেণ্ট ফ্ৰেণ্ডলি বেনিফিট আৰু ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু তেওঁলোকৰ গোটেই মানে এই যি পেণ্ডেমিকৰ সময়ত তেওঁলোকক লাভান্বিত কৰি পেলাই পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকৰ জীৱনৰ আৰু একাডেমিক কেৰিয়াৰ সকলো কথা সামৰি পেলাই আগুৱাই লৈ যাবৰ কাৰণে মানে আমি আহ্বান জনাইছোঁ। বৰ্তমান অসমত বাৰিষা হৈছে, ফ্লাড চিটুৱেশ্যন এতিয়া আৰম্ভ হৈছে। তো ফ্লাড প্ৰন এৰিয়া যিবিলাক থাকিব সেই অঞ্চলতো পৰীক্ষা কেনেকৈ পাতিব পৰা যায়। একপিনেদি কোভিড মহামাৰীৰ পৰিৱেশ, আনপিনে অসমত এটা সুকীয়া মানে সমস্যা আছে বা জ্বলন্ত সমস্যা আছে যে এই 3 মাহ বা 2 মাহ মানে আমি বানপানীত ভুগি থাকিব লগা হয়। লখিমপুৰ ধেমাজি বা নগাঁও মৰিগাঁও বা বিভিন্ন বানাক্ৰান্ত যিবিলাক জিলা বা অঞ্চল আছে ছাত্ৰী ছাত্ৰীসকলে যাতে পৰীক্ষা দিয়াত অসুবিধা নহয় তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে যিদিনাখন পৰীক্ষা পাতা হ'ব সেইদিনাখন ছাত্ৰ ছাত্ৰী যাতে 10-20 কিলোমিটাৰ দূৰৰ পৰা আহিব লগা কাৰণে কষ্টত ভুগিব লগা নহয়, তেওঁলোকে যাতে চৰকাৰখনে ইয়াৰ ব্যৱস্থা সুনিশ্চিত কৰে বা নিয়াৰেষ্ট চেণ্টাৰবিলাকক তেওঁলোকক পৰীক্ষা দিয়াবৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰে নেকি, সেই সকলো কথা সামৰি আজি ইয়াত আলোচনা হৈছে। তো আগন্তুক 15 আগষ্টৰ আগে বা 15 আগষ্টলৈকে পৰীক্ষা অনুষ্ঠিত কৰি যোনটো কথা ইয়াত মানে এটা ধাৰণা কৰা হৈছে, এটা এছেছমেণ্ট লোৱা হৈছে যে আগষ্ট মাহৰ প্ৰথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰি পেলাই 5 ছেপ্টেম্বৰ যোনটো CBSE এটা টাৰ্গেট ৰাখিছিল সকলো পৰীক্ষা মানে পৰীক্ষা পাতি ইভালুৱেশ্যন কৰি ৰিজাল্ট দিয়া সকলো প্ৰচেছ মানে এক্সাম ৰিলেটেড প্ৰচেছ সম্পন্ন কৰি আগন্তুক মানে একাডেমিক কেৰিয়াৰলৈকে যোৱা। তো 15 আগষ্টৰ ভিতৰত যদি পৰীক্ষা পাতিব পৰা যায়, যদি কোভিড নৰ্মেলিচি যদি মানে ইম্প্ৰুভ হয় তেতিয়াহ'লে মানে 5 ছেপ্টেম্বৰৰ আগে সকলো প্ৰক্ৰিয়া ৰিজাল্ট আৰু ইয়াৰ ব্যৱস্থা সম্পন্ন কৰিব পাৰিম। তো এই এটা দৃষ্টিভংগী নজৰত ৰাখি আগলৈ ৰাখি পেলাই